কি তুমি তোমাৰ দুখ পাইছা যিটো আজিলৈকে তুমি কোৱা নাই? দুখ মানে মোৰ ঘৰৰ ষ্টৰিটো বৰ বেলেগ। মই একদম দুখীয়া ঘৰ ল'ৰা। মই এনেকুৱাতো আছোঁ, মোৰ বৰষুণ দিলে লোহাৰ বিচনা বাৰু এখন টকটা উঠাই দিবলগীয়া হয়, এখনত মই শুওঁ, দেউতা এখনতেই শুৱে মানে তেনেকুৱা পানী পৰে। এতিয়া ভাল হ'ল বাৰু, চৰকাৰী ঘৰ এটা পাইছোঁ আৰু যেন তেন আছোঁ আৰু। চৰকাৰী ঘৰ পাইছা? চৰকাৰী ঘৰ আৰু চৰকাৰী ঘৰ অকণমান সৰুকৈ পাইছোঁ আৰু। সৰুৱে হয় চাগে আৰু। না সৰু মানে আজিকালি 2 নম্বৰটো বেছি হয় না। কি 2 নম্বৰ হয়? প্ৰেচিডেণ্টে যদি ঘৰটো দিয়ে, প্ৰেচিডেণ্টে ঘৰটো দিয়ক, আপোনালোকে বনাওক ঘৰটো অলপ ডাঙৰকৈ বনাওক। প্ৰেচিডেণ্টে আকৌ ঘৰটো বনালে ঠেককৈ বনাই থৈ দিয়ে মানে, তেনেকুৱা মানে আজিকালি। আচ্ছা, সেই দুখখিনি এতিয়া কেনেকুৱা ফিল হয়? এতিয়া তোমাৰ দুখখিনি নাইকিয়া হৈছে চাগে, লাইফত নে আছেই দুখ? নাই দুখ আজিকালি কি আৰু, দুখ সুখ মাজতে চলিব আৰু। কান্দিবও লাগিব, হাঁহিবও লাগিব আৰু জীৱনত, বস্তুটো তেনেকুৱা মই ভাবোঁ। কান্দিছা কেতিয়া তুমি? কান্দা মানে দুখটো লাগে বাৰু, কিছুমান ঘৰৰ পৰিস্থিতি চাকিলেই এনেকুৱা আছোঁ, আমি কৰিব লাগিব আৰু লাহেকৈ। পৰিস্থিতি শিকাইছে মানে শিকাবলৈ। কথাবিলাক ডাঙৰ হয় কিন্তু তোমাৰ কথাবিলাক ডাঙৰ ডাঙৰ হয় বয়সতকৈ, কাৰণ সেইটো ঠেকা এটা পাই আহিছা তুমি লাইফত, দেখিছা সেইটো কাৰণে। দেউতাই কি কৰে? দেউতাই এতিয়া ফেক্টৰীত কৰে, মহালক্ষী ফেক্টৰী, তাতে কাম কৰে। দেউতাই ছাপোৰ্ট কৰে তুমি যিমানখিনি কাম কৰি আছা এতিয়া? কৰে বাৰু, ঘৰতো চব ফেমিলি পাই পাওঁ আৰু, গানো গা চব কৰোঁ, খালি পঢ়া শুনাটো জীয়াই ৰাখিবি আৰু। সেইটো লাগিব, সেইটো লাগিব, পঢ়া শুনা মেইন। পঢ়া শুনা লাগিব। ভিডিঅ'টো যদি সকলোৱে চাই আছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।